ইফালে বৰষুণ দিছিল নেকি বেছি? হে আপুনি আহিলে নেকি? যাওক ভৰিখন ধুকাল আৰু মই চাহ বনাম। যা যা চাহ বনাই গেল, বহুত ভাগৰ লাগছে। এটা কথা হল নহয়, কি কথা? বুৱাৰী ৰাহুলক সদায় মাৰে আৰু সি দ্বাৰাই চব কাম কৰায় আৰু সি চাহখিনিও ভালকে খাব নিদিয়ে। ইমান কথা মোৰ আগত নকবি। সেইকাৰণে ৰাহুলৰ দুটা মাক আনিব খুজি আছিলো, তোৰ ওচৰত জানো, গতিকে সেই কথা মোৰ আগত কৈ লাভ নাই। এতিয়া ৰাহুলৰ লাগি চিন্তাই হয়। নতুন মায়া কান্দি আগৰ মায়াকৰ দৰে মৰম কৰিব নেকি? হে কৃষ্ণ কমল খাটনীয়া, হে কেকাৰ নাম তই হে মোৰ বেয়া মাৰি চাইছা, এটা নকবি দে। হে কৃষ্ণ কমল বৈয়া মই কেনেকে বুজাম? চি মোক বুজাব নালাগে, বেলেগ কথা আছে যদি কওঁ। ময়ো কৈ বুজাব পৰা নাই। সি নিজৰ লেগে নহলেও চন্দৰ মুখখন চাইতো এটা আনব লাগে। মই বুঢ়া হৈছো, মই কাম বন কৰিব নোৱাৰা হৈছো, মই মল্লি কাই চাব। ময়ো লাষ্ট বাৰৰ বাবে কৈছো, সি লেগি মাক এটা আনাৰ যদি আন, নহলে ময়ো একো কাম কৰিব নোৱাৰো, সি চাহ চিতা যি কৰা কৰিবি। বৰমাই ঠিকে কৈছি, কথাটো মানি ল। তাকেতো মোৰ উপায় নহৈছি, চবে যদি বিচিৰা আনব লাগব দে। হয় দে, ময়ে ভুল কৰিলো। বাপাক যোগ দিলে কি হব? নতুন কৰি আনবা নেদি ময়ো যদি কাম কৰি কষ্ট কৰি থাকলো হয়। তইতো পঢ়ি আছা, মই তাতে অকলে অকলে ভাত ৰান্ধি আছো। যা চব্জিখিনি কুটি দিম। যা তুমি মোক মুখস্থ কৰি দিবাইছি, নহ'লে বা কোবাব। যক কোবাক যক। আঞ্জাখন বঢ়িয়া হতেছিল না ধুনু? দে বাগাত দি থাক, ৰাতিপুৱা সোনকালে উঠি কিনে বৰ ভাল লাগব নহয়। লাইটটো খাই জ্বলাইছি। কি কৰি আছা? লাইনৰ তুমি খাই এনে খাবলৈ ধৰছা ৰোৱা জিতো। টোপনি যাই আছে, ময়ো লৈ যাম দে। তাই টোপনি গালি সাৰি নাপায়।